वेलकम बैक टू माई यूट्यूब चेनेल। आशा करूँ आपलोके भाले आछे। सो मैं आज लेगर फुल वर्कआउट करिছোঁ আৰু আজি আপোনালোকে এই দুদিন ইনফৰমেশ্যন ভিডিঅ' দিয়াৰ কাৰণে বহুতে ভাল পাইছে আৰু এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' লাগে বুলি কৈছে। মই মোৰ নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি শ্বেয়াৰ এটা কৰি দিব ফ্ৰেণ্ডছখিনিৰ মাজত। সো আজি ভিডিঅ'খিনি দেখুৱাই যাওঁ। এতিয়া লেগ ৱৰ্কআউট কৰিছিলোঁ অকণমান মোৰ মানে ব্ৰেকফাষ্ট কৰাৰ পাছত মোৰ যিটো মানে ৰেষ্ট টাইম লাগে সেইটো মই নকৰি পিনে ডাইৰেক্ট ৱৰ্কআউট কৰি দিছিলোঁ। চ' অকণমান বমি ভাৱ আহি গৈছিলে, ডাইজেশ্যন নহ'ল ভালকৈ। চ' অকণমান ৰেষ্ট লৈ লৈছোঁ। ৰেষ্ট লৈ পিনে আকৌ লেগ প্ৰেছ কৰিম আৰু চাওঁ আজি কি আৰু কৰোৱাই। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এনেকৈ ভিডিঅ' মই বনাই আপোনালোকৰ আগত দি থাকিম। চ' ছাপোৰ্ট কৰিব। 8 reps. 1, 2, 3. All the way down. Yes. 4, 5. লেগ বহুত দূৰ। এয়া আমাৰ জিমৰ বিষ্ট। এইবোৰ আগত আমি বডি দেখাবলৈ লাজেই পাওঁ। ऐसे मुंडी हिलाओ और बोलो अच्छा है अच्छा है। Chest up. Yes. Back going distance. If it brings me solitude, I'm drowning into life from you, but I can't breathe without you in my life. চ' জনাব কমেণ্ট কৰি কেনেকুৱা হৈছে। চ' ফাইনেলি মই লেগ ৱৰ্কআউট শেষ কৰি পিনে এতিয়া তললৈ নামিছোঁ। যাওঁ অকণমান দাড়ি চুলিখিনি কাটি লওঁ। চুলিখিনি নাকাটো, চুলিখিনি চব ঠিকে আছে, দাড়িখিনি অকণমান মিলাই মেলি আহোঁ, কাটি আহোঁ, চুলি কৰি দিওঁ। চ' ভিডিঅ'টো চাব আপোনালোকে আৰু এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব। চ' ভিডিঅ'টো কণ্টিনিউ কৰিব আপোনালোকে। চ' দাড়ি চাড়ি কাটি আহিলোঁ। নিজকে বহুত সৰু যেন লাগে, মানে দাড়ি চাড়ি কাটি দিলে মুখখন ওলাই পৰে ন। গতিকে আজি ভিডিঅ'টো বৰ দীঘল নবনালোঁ, কাৰণ সদায় দি থকা হৈছে। চ' আজি ইমানটোৱে শেষ কৰি দিওঁ। যদি ভাল লাগে ইনফৰমেশ্যনটো তেতিয়াহ'লে লাইক কৰি দিব। সৰু টপিক এটাৰ ওপৰত কৈ দিছোঁ। মানুহে আহে যে এনেকৈ সোধে যে দাদা মোৰ অকল হাতটো ক্ষীণাব লাগে বা কঁকালৰ ছাইডকেইটা ক্ষীণাব লাগে বা মুখখন ক্ষীণাব লাগে। চ' মই তেওঁলোকক ক'ব বিচাৰোঁ, কওঁ যে স্পট ৰিডাকশ্যন পচিবল নহয় এজ এ ডায়েট ৱৰ্কআউট কৰি। যদি আপুনি চাৰ্জাৰী কৰে তেতিয়াহ'লে কথাটো বেলেগ কথা, কিন্তু
ডায়েট ৱৰ্কআউট ট্ৰেইনিং কৰিলে আপুনি মানে গোটেই খেলটো হ'ল কেলৰিজ হা মেইনটেনেঞ্চ কেলৰিজৰ পৰা যদি 500 ডেইলি মানে মাইনাছ কৰি যায় তেতিয়াহ'লে আপোনাৰ চাব আপুনি অভাৰঅল ক্ষীণাব মানে অকল পাৰ্টিকুলাৰ বেলি পাৰ্টিকুলাৰ ফেচ সেনেকুৱা নহয় মোৰ ফেচো আগত বহুত শকত আছিলে কিন্তু ডেইলি ৱৰ্কআউট কৰি মই নিজক বহুত বেছি এটা নেচেপোঁ লাহে লাহে কৰোঁ চ' মই লাহে লাহে কৰি মই নিজকে বহুত চেঞ্জ কৰিলোঁ গতিকে স্পট ৰিডাকশ্যন পচিবল নহয় ডায়েট আৰু ৱেইট ট্ৰেইনিং কৰি আৰু ৱৰ্কআউট ট্ৰেইনিং কৰিলে আপোনাৰ অভাৰঅল বডিৰ পৰা ফেট ৰিডিউচ হ'ব চ' আপোনালোকে ৱৰ্কআউট বডিৰ পৰা ফেট ৰিডিউচ হ'বলৈ ধৰিছে চ' সময় দিয়ক পেচ ৰাখিব লাগিব ত' আজি ইমানতে এই ব্লগটো মই সামৰি মাৰিছোঁ ধন্যবাদ